নমস্কাৰ মোৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো যেহেতু মেট্ৰিক পৰীক্ষা চলি আছে তাৰ কাৰণে কেইটামান এটা শব্দত প্ৰকাশ কৰা মই কেইটামান মানে ইম্পৰ্টেন্ট চাই তোমালোকৰ কাৰণে লিখি উলিয়াইছো মই ভাবো এই কিতাপ পঢ়িলে তোমালোকৰ যথেষ্টখিনি সহায় হ'ব আহাচোন আমি কেইটামান এটা শব্দত প্ৰকাশ কৰা শব্দ মানে পঢ়ো চাও যাৰ নাম ৰাতিপুৱাই স্মৰণ কৰা উচিত পাত স্মৰণীয় যি আনৰ অধীন নহয় স্বাধীন যি মাটিৰ উৎপাদিকা শক্তি নাই তাক কোৱা হয় অনুৰ্বৰা যি কথাৰ অৰ্থ নাই নিৰৰ্থক গোটেই জীৱন জুৰি আজীৱন যি বস্তু দিব পৰা নাযায় অদেয় যি কথা জনা নাযায় অজ্ঞাত বা অজানিত বুলিও লিখিব পৰা যাক সহজতে লাভ কৰিব নোৱাৰি দুৰ্লভ নোহোৱা বস্তু উদ্ভাৱন কৰোতা আৱিষ্কাৰক যি আনৰ মুখলৈ বাট চাই থাকে পৰমুখা পেখি যি পথৰ পৰা বিচলিত হৈছে পথভ্ৰষ্ট একে ঠাইতে থিতাপি লৈ নথকা এজাতি মানুহ অঘৰী বা এনেকুৱা হ'ব পাৰে যাৰ ঘৰ নাই থাকিবলৈ ঘৰ নাই বা ঘৰ বাৰী নাই তেওঁলোকক কি কোৱা হয় অঘৰী তোমালোকে অঘৰী লিখিলে হ'ব যি অতিশয় দীঘল নহয় নাতি দীৰ্ঘ এইটো নীতি দীৰ্ঘ হয় নীতি দীৰ্ঘ যি জুইত পুৰি নাযায় অদাহ্য যি আগেয়ে শুনা নাই অশ্ৰুতপূৰ্ব যি ঘটনা আগেয়ে ঘটা নাই অভূতপূৰ্ব যিজন সাহিত্যত সম্ৰাটৰ তুল্য সাহিত্য সম্ৰাট যি ঠাই অতি ঠাণ্ডাও নহয় গৰমো নহয় নাতি শীতোষ্ণ যি ঠাই অতি কষ্টৰে লংঘন কৰা যায় দুৰ্লংঘ যাক লংঘন কৰিব নোৱাৰি অলংঘ বা অলংঘনীয় বুলি লিখিব পাৰা যাৰ একোৱে নাই নিঃস্ব যাক সহজে ভেদ কৰিব নোৱাৰি দুৰ্ভেদ্য চেলেকি খোৱা বস্তু লজ্জ পি খোৱা বস্তু পেয় চুবাই খোৱা শ্ৰব্য পনীয়া গাখীৰ দিয়া গাই জলাহী ব্যাকৰণ জনা মানুহ বৈয়াকৰণিক আনৰ দুখ দেখা স্বভাৱৰ মানুহ অসূয়া যি বাঢ়িবলৈ ধৰে বৰ্ধিষ্ণু যি গুণীৰ গুণ বুজিব পাৰে গুণগ্ৰাহী ভৰিৰ পৰা মূৰলৈ আপদ মস্তক যি তিনিও কালৰ কথা জানে ত্ৰিকালজ্ঞ দৰমহা নোলোৱাকৈ কাম কৰা মানুহ অবৈতনিক গৰুৱে টনা গাড়ী চলোৱা মানুহ গাৰোৱান ঢোল বনোৱা মানুহ মুচি বা মুচিয়াল যি মৰু মৰু অৱস্থাত আছে মুমূৰ্ষ যাৰ পূৰ্ব জন্মৰ কথা মনত আছে জাতি স্মৰ যি সংকল্প কৰিছে কৃত সংকল্প যি কণীৰ পৰা জন্মে অন্দজ যি হিচাপমতে নচলে বেহিচাপী যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে কিং কৰ্তব্য বিমূৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি তোমালোকৰ মই এটা শব্দত প্ৰকাশ কৰা কেইটামান ইম্পৰ্টেন্ট চাই লিখি লৈ মানে তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে এইখিনি দিলোঁ মই ভাবোঁ তোমালোকে এইখিনি চালে ইয়াৰ পৰা মানে পৰীক্ষাত মানে লিখিবৰ সহায় হ'ব মই ভাবোঁ গতিকে তোমালোকে এইখিনি ভালদৰে চাবা আৰু তোমালোকৰ আকৌ এবাৰ শুভেচ্ছা জনালোঁ যাতে আহি থকা অসমীয়াৰ পৰীক্ষাটো তোমালোকে সুন্দৰকৈ মানে কমপ্লিট কৰিব পাৰা ধন্যবাদ